নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি নৰ এটা ডাঙৰ বিশেষত্বৰ বিষয়ে পঢ়িম ইয়াকে মই নৰ যাদু নাম দিছোঁ এতিয়া চোৱা এটা সংখ্যা ৯ৰে হৰণ যাব নে নাই সেইটো আমি অতি সহজে ৯ৰে হৰণ নকৰাকৈ গম পাব পাৰোঁ কেনেকৈ চোৱা ইয়াতে মই কেইটামান ৯ৰে হৰণ যোৱা সংখ্যা লৈছোঁ ১৮ ৩৬ ৭২ এতিয়া চোৱা ১৮ৰ অংক দুটা যদি আমি যোগ কৰোঁ ১৮ৰ অংক দুটা হ'ল ১ + ৮ ১ + ৮ যদি আমি কৰোঁ কি হ'ব ১ + ৮ ৯ তেনেকৈ ৩ + ৬ যদি কৰোঁ ৩ + ৬ হ'ব ৯ আৰু ৭২ৰ ৭ + ২ যদি কৰোঁ ৭ + ২ হ'ব ৯ অৰ্থাৎ যদি ৯ৰে হৰণ যাবলগীয়া হয় এটা সংখ্যা যদি ৯ৰে বিভাজ্য হয় তেতিয়াহ'লে সংখ্যাটোৰ অংককেইটাৰ যোগফল কিমান হ'ব ৯ হ'ব হয়নে সেই যাদুটো এইটোৱে অৰ্থাৎ তোমালোকে ৯ৰে হৰণ নকৰাকৈ এটা সংখ্যা 9ৰে হৰণ যাব নে নাই সেইটো অংককেইটা যোগ কৰিয়ে কৈ দিব পাৰিবা এতিয়া চোৱা মই ইয়াত এটা ডাঙৰ সংখ্যা লৈছোঁ ৭২৯ এতিয়া ৭২৯ক ৯ৰে হৰণ যাব নে নাই আমি কেনেকৈ গম পাম ৭ + ২ + ৯ কিমান হ'ব ৭ + ২ = ৯ ৯ ৯ 18 এইবাৰ ১৮ৰ ১ আৰু ৮ যদি যোগ কৰোঁ কিমান হ'ব ১ + ৮ ৯ অৰ্থাৎ ৭২৯ক 9ৰে হৰণ যাব তেনেকৈ আমি এইটো চোৱা এইটো কৰিছোঁ ৩২৪ক ৩ + ২ + ৪ কিমান হ'ব ৩ × ২ = ৫ ৫ × ৪ = ৯ অৰ্থাৎ ৩২৪কো 9ৰে হৰণ যাব এইবাৰ আমি এইটো লৈছোঁ এইটো তোমালোকে কৰাচোন মোৰ লগত একেলগে কৰা চোৱা ১ + ৩ + ৩ + ১ কিমান হ'ব ১ + ৩ + ৩ + ১ ৩ × ১ = ৪ ৪ × ৩ = ৭ ৭ × ১ = ৮ ৮ অৰ্থাৎ এইটো ৯ৰে বিভাজ্য নহয় আমি গম পালোঁ ইয়াক হৰণ নকৰাকৈ আমি গম পালোঁ এইটো 9ৰে হৰণ নাযায় বাকী যি দুটা সংখ্যা ডাঙৰ সংখ্যা আমি লৈছিলোঁ এই দুটাক 9ৰে যে হৰণ যায় আমি এনেকৈ কৰিয়ে গম পালোঁ এতিয়া তোমালোকে আকৌ কিছুমান সংখ্যা যেনেকৈ ধৰি লোৱা 54 তাৰপিছত ৮১ এইবিলাক যে 9ৰে হৰণ যায় কেনেকৈ গম পাবা সেইটো কৰি চাবাচোন আজিলৈ ইমানেই ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ